মোহন মোহন কি হ'ল ঐ কি আছো কি হ'ল শৰ্মাদা মোৰ দোকানত হা শৰ্মাদা ঐ কি হ'ল বহুত দিনৰ মূৰত আজি মনি পেঞ্চন সংযোগ হৈছে হা কি মনি পেঞ্চন দুইটা মিলে যে মনি কাঞ্চন সেইবিলাক বাদ দিয়া এই বস্তুকেইটা থৈ দি আছে একেবাৰে এই নহয় দুপৰীয়া আহি দুইটাই মাৰি থৈ যাম মাৰি থৈ যাব কি আছে কিয় আজি শিৱৰাত্ৰি নহয় ঘটা অকণমান লৈ আহিছো মিঠাই গাখীৰ আপুনি চিন্তাই নকৰিব এনেকুৱা জেগাত থম এনেকুৱা জেগাত মই কৈছে কোনো বিচাৰে নাপায় কিন্তু এই পেটত থৈ নিদিবা আকৌ আহি আছো দেই কেকেদা গোটা অকণৰ ব্যৱস্থা কিন্তু কৰিব লাগিছিল জানেনে মোহনৰ দোকানতে অকণমান ব্যৱস্থা কৰিম চবে লাইট পেক ল'ম হেই এ আপুনি মদৰ পেক হ'ব দিয়ক শিৱৰাত্ৰি বুলি অকণমান এনজয় কৰিব লাগিব আৰু কিন্তু গম পালে ডাঙৰ কথা হ'ব মই আছো নহয় ব'লা বলক ককায়েক এটা ভায়েক দুটা গোটেইকেইটাকে একেলগে খাওঁ জানো নে এজন এজনকে খাওঁ মোহন এয়া কি গোটা 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 নহৈছে ঘোটা গোটা ঘোটা আরে হেইটাই তো কই আছো ঘোটা কি গোটা কি কয় ও খাই নিদিব যে মোক গালি পাইছে এই অৱশ্যে আপুনি ঘোটা সোপা খাইছে মই গালি সোপা খাব লাগিছে নাখাওঁ দে এটা কথা সুধিম হাঁচা হাঁচা কবি কিন্তু আচ্ছা কৈছো আমি দেখিব ধুনীয়া হয় না আপুনি হাঁচা কবি কিন্তু পাগল কৰি পেলাইছে সুস্মিতা কি কৈছা মই কৈছো বহুত ধুনীয়া লাগিছে খাইছে বাইদেউ আমি আৰু বেলেগ খোৱা বুলি ভাবিছো আপোনাৰ কাৰণে যেন বহুত ডেকা লোৱা মৰি যাব আরে হেইটাই তো সুস্মিতা হেইটাই ফেশন জেলিবা আরে ফেশনৰ গান গাইছি जलवा फैशन का है ये जलवा जिस्मों का है ये जलवा মই কিন্তু অকণমানহে খাম দেই বেছি নাখাওঁ কিন্তু অকণমানো নোৱাৰা দুটুপ দিম শিৱৰাত্ৰি বুলি খাবা এটুপ ক্ষীৰত ল'বা যদি নিচা বেছি হয় তেতিয়া কোনে ৰিক্স ল'ব সেইবুলি কিন্তু কেকে পুলিচক বেয়া পালে নহ'ব সেইবুলি কিন্তু গোটা অকণ নেখালেও নহ'ব এইজনী মানে কি হ'ল কি হ'লে চুচ খাবা জানো ৰূপ দেখিছই নহয় ফচিলে নিজে ফচিম এই কি এইবোৰ ঘোটা আছা আমাৰ গাল বজাৰ এনেই আনিলো একো নাই দিয়া এই খোপাকে খাই দিওঁ এইটো বেলেগৰ মাল আছে মই দিব নোৱাৰিছো এইবোৰ কেনেকে বনাই গম পাওঁ নে নাপাওঁ মূৰ্খা ইয়াত ভাং দিয়ে গাখীৰ দিয়ে পগাই দিয়ে চবে মিঠাৰ জোখ নাজানে চলে কিন্তু এটা কথা দেই প্ৰত্যেক বাৰেই কিন্তু আমি এনেকে ঘোটা খাই থানাত লণ্ডভণ্ড কৰো ছাৰে বেয়া পাই বেয়াকে গালি দিয়ে এইবিলাক অসৎ ভালি যাতে কোনেও নকৰক ময়ো সাৱধান নিয়মটো কৰা খপে দি দিওঁ কমাই চোৱা অকণ লোৱা এফালে দিয়ক 18 বছৰৰ তলৰ খিনিয়ে নোৱাৰে ধুনীয়া হৈছে মই চাগে শ্বহীদ হ'ম হৈ যাওক তেতিয়াহ'লে মই হৈ যাম মৰি যা এতিয়া ডিউটিত যাম গৈ থাকক তেতিয়াহ'লে মই যাম গৈ থাক তুমি ইয়াতে থাকিবা নেযাওঁ তই আমাৰ গলি যাওক দোকানত গৰু সোমাল দে পৰিছা নেকি